নমস্কাৰ এফবি লাইভলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহুতলী মৌগুলি চাপৰিত। মৌগুলি চাপৰিৰ পৰা আপোনালোকক অতি সুন্দৰকৈ দেখুৱাইছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যক্তি আহি হাজাৰ হাজাৰ লাখ লাখ বিহুলীয়া ৰাইজ আহি ইয়াত চৌপাশে ভৰি পৰিছে। যেনি চাই তেনি মানুহ 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 কেৱল মানুহ। এই আপোনালোকক অতি সুন্দৰকৈ দেখুৱাইছোঁ। আজি সাংস্কৃতিক শোভাযাত্ৰাত ৰিম্পী দাসে উদ্বোধন কৰে শোভাযাত্ৰাত। এতিয়া শোভাযাত্ৰা সামৰণি মাৰে আৰু তেওঁ বৰ্তমান সময়ত ভাষণ দি আছে, কথা কৈ আছে মঞ্চত। যেনি চাই তেনি কেৱল মানুহ মানুহ মানুহ। ঐতিহ্যমণ্ডিত মৌগুলি চাপৰি আজি মানুহ 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 কেৱল মানুহ। চকুৱে মনিব পৰালৈকে কেৱল মানুহ 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 মানুহ। যেনি চাই কেৱল মানুহ। দেখুৱাই আছোঁ যেনি চাই কেৱল মানুহ মানুহ মানুহ। বিহু চাই খুবেই ভাল লাগিছে, বুজাব নোৱাৰা ভাল লাগিছে। মানে কি বিহু চাম, মুকলি বিহু খন্তেক পাছতে আৰম্ভ হ'ব গছতলত। যেনি যাওঁ তেনি মানুহ 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 মানুহ। দেখিছে ন মোৰ পাছফালে গোটেই হাজাৰ হাজাৰ লাখ লাখ। আচলতে ঢকুৱাখানালৈ এপাক আহিলেহে ফাটবি চালে আপোনালোকে বুজিব পাৰিব ঢকুৱাখানা ফাট বিহু কি। মানুহ চাওক, মানুহ লাখ লাখ হাজাৰ হাজাৰ। চকুৱে মনিব পৰালৈকে কেৱল মানুহ 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 কেৱল মানুহ।
এই আপোনালোকক অতি সুন্দৰকৈ দেখুৱাইছোঁ FB লাইভৰ জৰিয়তে হাজাৰ হাজাৰ লাখ লাখ ভিৰৰ মাজত ভিৰ ফালি মই আগবাঢ়ি আছোঁ আপোনালোকক দেখুৱাই আছোঁ অতি সুন্দৰকৈ ঐতিহ্যমণ্ডিত ঢকুৱাখানা ফাট বিহুতলিৰ পৰা মৌগুলি চাপৰিৰ পৰা দেখুৱাই আছোঁ এয়া দেখিছে ভিৰৰ মাজত ভিৰ ফালি মই আগবাঢ়ি আছোঁ আপোনালোকক অতি সুন্দৰকৈ দেখুৱাই আছোঁ চৌপাশ কেৱল মানুহ 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 অসমৰ বিভিন্ন ঠাইৰ পৰা শিল দৌল ভাঙি ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে একাকাৰ হৈ পৰিছে ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহুতলি ভৱিষ্যত কামনা কৰাৰ লগতে সুস্বাস্থ্য আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ যেনি চাই তেনি কেৱল মানুহ 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 বিহুবলীয়া ৰাইজ সকলো শিল দৌল ভাঙি ইয়াত উপস্থিত হৈছে লাখ লাখ হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ আহি ইয়াত উপস্থিত হৈছে যেনি চাই তেনি কেৱল মানুহ 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 কেৱল মানুহ নিৰ্দিষ্ট স্থানত উপস্থিত হ'বৰ বাবে অনুৰোধ কৰিছোঁ আমি পুনৰবাৰ জনাইছোঁ আমি ইয়াৰ পিছতে মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গতিকে মুকলি বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা দলসমূহক তেখেতসকলৰ গছৰ ক্ৰম সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ আমি ভাস্কৰ দাসক মঞ্চত বিচাৰিছোঁ আমি ভাস্কৰ দাস আপোনাক মুকুল গগৈৰ মঞ্চত বিচাৰিছে বিলম্বন কৰি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আমি মুকলি বিহু এয়া মই আগবাঢ়িছোঁ আমি শিল্পী দলসমূহক গৰম অনুসৰি তেখেতসকলৰ লাখ লাখ বিহুবলীয়া ৰাইজ আহি ইয়াত উপস্থিত হৈছে সকলো একাকাৰ হৈ পৰিছে দেখুৱাই আছোঁ আনকাট ভিডিঅ' ক্ৰমিক নম্বৰ গছ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানত উপস্থিত হ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ খুব কম সময়ৰ ভিতৰতেই মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব গতিকে সকলো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাটৰ বিহু আজি অন্তিমটো দিন আৰু 12 ঘণ্টাৰ পাছত এই ফাট বিহুতলি স্তব্ধ হৈ ৰ'ব নিজান হৈ পৰিব বিহুতলি মৌগুলি চাপৰি বিদায় মাগিব চ' আজি শেষ দিন হাজাৰ হাজাৰ লাখ লাখ বিহুবলীয়া ৰাইজ আহি ইয়াত বিহু উপভোগ কৰিবলৈ আহিছে যেনি চাই কেৱল মানুহ 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 মানুহ
দেখুৱালোঁ অতি সুন্দৰকৈ ইয়াৰ মৌগুলি চাপৰি চৌপাশটো আপোনালোকক অতি সুন্দৰকৈ দেখুৱাই আছোঁ যেনি চাই তেনি মানুহ কেৱল মানুহ আচলতে যেতিয়া আপোনালোকে ফাট বিহু চাবলৈ আহিব তেতিয়া বুজিব পাৰিব আচলতে ফাট বিহু কি প্ৰত্যেক বছৰে আনবাৰ দৰে এইবাৰো মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে সৰ্বাত্মকভাৱে ইয়াত পৰিলক্ষিত হোৱা দেখা গৈছে শিল দল ভাঙি বিহুবলীয়া ৰাইজ উপস্থিত হৈছেহি দেখুৱাই আছোঁ ভিৰৰ মাজত ভিৰ ফালি মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া খন্তেক পাছতে গছতলত বিহু হ'ব মুকলি বিহু আপোনালোকক যিমানটো পাৰোঁ দেখুৱাম বাৰু পোনপ্ৰথমে আপোনাৰ এই চৌপাশটো দেখুৱাই লৈছোঁ আপোনালোকক সকলোকে ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহুতলীৰ পৰা আপোনালোকক অতি সুন্দৰকৈ দেখুৱালোঁ ইয়াৰ চৌপাশ পৰিৱেশটো খুবেই উখল মাখল পৰিৱেশ উৎসৱ মুখৰ পৰিৱেশ লাখ লাখ বিহুবলীয়া ৰাইজ আহি উপস্থিত হৈছে খুবেই ভাল লাগিছে মই এতিয়া বিহু চাম আৰু যিমানটো সম্ভৱ হয় আপোনালোকক সকলোকে বিহু দেখুৱাম চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে শ্বেয়াৰ আপোনালোকে ঢকুৱাখানা ফাট বিহু সকলোৱে বুজি উঠক সকলোৱে চাওক তাৰে কামনা কৰিছোঁ থেংক ইউ ছ' মাছ